কি হবো স্টুডিওটো গেছি আমার দিয়ে আসি কামেই নাই সব লরি এসি ঘুরা মারি বহুত দিন দেখা করা নাছিলি ভিডিও টিডিকে আমার ক্যামেরাম্যান মোর হাগা গম পাওয়া নাই তো ও। করেছা সাদা খোলা খাব আমার ক্যামেরাম্যান মস্ত আগে তো তা বাসা চিরি মেখলা হাত পেন দিয়ে গেল তত কম আয়তা পেনে চেনে মিশি যাই সবচে বলে থেকে যায় অবস্থা সাদা 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 খাবা লাগে যোনে খাই সাদা খরচতি রাধা যোনে নাখাই সাদা গাধাতকেও গাধা বুঝি পাইছে আসলে আজি আমি এনে এটা ভিডিও বনাও খালি এইচএস ও রিজেল দিব দিব না দিব গম পাইছা না তই তাৰ কাৰণে তই কোন হ'ব লাগিব তই 1997 মেট্ৰিক পাছলি নে এই নহয় এই গৌৰৱ কোনকে 1997 তই তাৰ মানে এইচএস পৰীক্ষা দিছিলি আচ্ছা ভাই তো তাৰ কাৰণে অলপ বুজাব লাগিব পাৰিবি না পাৰিম দি অলপ খুজিও খুজিও বন্ধু পাৰিম ষ্টুডিও তই হাল মাৰবে আনে বুজি পাইছা না অৰেন কেমেৰা ৰেডি কৰা হয় দৰ্শক স্বাগতম জনাইছোঁ আজি আমি ফকতীয়া লাইভলৈ আজি আমাৰ মাজত উপস্থিত আছে HSLC নে কি হে HS ভিডিও ও HS এক্সাম পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ মাজত উপস্থিত আছে আজি ডেভিড কলিতা আপোনাৰ নাম হয়নে ডেভিড কলিতা নহয় ভবিত ডেভিড ও ডেভিড আচ্ছা ডেভিড কলিতা হয় আজি আমাৰ মাজত আৰু উপস্থিত মাতিম HS হয়নে HS এক্সামত আমাৰ এবাৰ পৰীক্ষা দিছে 2020 2019 দিছে নে 2020 তে দিছে মই গম নাপাওঁ বিশেষকৈ আমি মাতি আনিছোঁ তেওঁৰ নাম হৈছে শ্ৰী হৰকান্ত কলিতা আমাৰ মাজত উপস্থিত হ'ব লাগে নমস্কাৰ হয় নমস্কাৰ আপোনাৰ নে কালিতো দিব আৰু HS একদম মানে ভয় লাগি আছে আপোনাৰ ৰাতি বিছনাছ না মুটা যায় নেকি আনে ছয়খন বিছনা চেঞ্জ কৰিব লাগে বাপৰে ছয়খন বিছনা আপুনি যে বিছনা চেঞ্জ কৰিছিল না পৰীক্ষা ৰিজাল্ট দিয়াৰ সময়ত মই পৰীক্ষা ৰিজাল্ট দিওঁতে এখনো বিজনেছ চেঞ্জ কৰা নাই আপোনাৰ তাত মানে জনাইছিল আৰু কালি নাই ঠিকে আছে মই জানো আৰু ৰিজাল্ট ভাল হ'ব বঢ়িয়া আপুনি জানে আৰু আপোনাৰ কেইখন বিছনা খোলা কৰিব লাগে একদম ছয়খন আজি কিজনে আৰু যাব আজি যাব ভাগা মুটো সঁচাকৈ গোটাই যাব নে কালি ৰাতিপুৱা ৰিজাল্ট দিব একদম ঠিকে আছে বাৰু জ্বৰ উঠি আছে মোৰ তুলি মাৰি ফোন মাৰি কওক নাই কৰোণা আছে নহয় কৰোণা কাৰণে পৰীক্ষাৰ কাৰণে যা মাছখন মাৰি লওঁ এইগিলা ৰিক্স নাই হৈ যাব পাৰে বেছি সময় একদম নালাগে মানে ভয়ে মোৰ বেছি সময় নালাগে কৰোণা যাওঁতে এইগিলা বেলেগ কথা এতিয়া তই কওঁ কালিতো মুঠা চিঠা যাবই তই মোবাইল আনিছা না মাৰি ফোন মাৰি কওঁ তুলি চুলি এইগিলা ৰ'দত দিবা দি নতুনকৈ কৈ দিওঁ হেল্ল' কৈ দি নতুন বিছনিয়া চাবি এই এখন মাৰি চাৰি এতিয়া মৰি হেল্ল' নৰে ন মোৰ ষ্টুডিঅ' থাকবে আছে আজি মুটো যাব পাৰে নহয় এতে তাতে মানে নেকি তাতে মাৰে কোন আছে ষ্টুডিঅ'তে মাছি দে না মাছ কাৰণে এতে মাৰে বোলে মই এতে মাৰিছোঁ তাতে মাৰে ঠিকে আছে বাৰু হয় আপোনাৰ মাজত আমি প্ৰশ্ন এটামান সুধিম তাৰে আগে আমি দাদাৰ ওচৰলৈ গৈছোঁ ডেভিড কলিতা এওঁৰ নাম নহয় ভবিত ও ডেভিড এই নহয় দে ভবিতে কলিতা তোৰ নাম ভবিত কলিতা আমাৰ ভবিত কলিতা আচ্ছা বাৰু তই আপুনি এনে কিমান চনত মেট্ৰিক পৰীক্ষা দিছিল মেট্ৰিক HS পৰীক্ষা দিছিল এক্সাম HS অঁ দেই দিছিলোঁ ও দিছিলোঁ দেই কেতিয়া দিছিল আপুনি 18 এই 1997 বঢ়িয়া আপুনি কিমান পঢ়িছিল আপুনি কেনেকুৱা কৰিছিল পৰীক্ষা কালি ৰিজাল্ট দিব আজিৰ দিনটো আপোনাৰ হাগামুটা গৈছিল নে কেনেকুৱা বাপা মিৰ্গিৰামত থাকিব পাৰে ভাল পাইছে নে পৰীক্ষাত টেনশ্যন মই ডাক্তৰো হৈছিলোঁ এটা সময় ডাক্তৰো হৈছিলোঁ ঘৰত ডাক্তৰ তুলসী ভক্ত মোৰ ভাইটি আছিল চিনি পোৱা নাছিলি নেকি তই আছিলোঁ মানে মানুহ ডাক্তৰ নাছিলোঁ গৰুৰ ডাক্তৰ হৈছিলোঁ তাৰমানে সেই আছিল ঠিকে আছে বাৰু ইমান তই ক'ব নালাগে পঢ়া হৈছি সৰু হৈছি এইগিলা বেয়া কামত ঠিকে তলত গ'লেতো পঢ়া হ'ব পাৰে এইটো বেলেগ কথা তই এতিয়া কওঁ 2020 তই 2020 এওঁ আমাৰ ভাইটি আমাৰ কালি ৰিজাল্ট দিব ছয়খন বিচনাত বোলে মুঠিছে আপুনি 1997 কেইখন বিচনা চেঞ্জ কৰিছিল কেনেকৈ কৰিছিল চেঞ্জ কৰা নাছিলোঁ আৰু মই পঢ়া নাছিল কি কৈছোঁ জানে কেনেকুৱা স্কুলত পঢ়ে পাত্ৰ লৈছিলোঁ কেতিয়া বাপৰে আপুনি কেতিয়া মেলিছিল নে এইবিলাক কৰি মাৰণি কিতাপ ঠাঠিয়া কানিয়া মাৰণি কিতাপ এনকে লেখছোঁ কাগজ চলিডাল উঠি গৈছে মোৰ কাষৰ পৰা কি কয় চাবা নোৱাৰি কিনে
কি পুৰা হ'ল? পাত উল্টি আছো পাত উল্টি আছে এনকে পুৰা উল্টি আছে। ৰিজাল্ট কেনেকুৱা আছিল আপোনাৰ ৰিজেল্ট টানিমুনি নহয় একদম বহুত ভালকৈ ৰিজাল্ট কৰিছোঁ দেই। অ আপুনি সেই Stand কৰিছিলোঁ। ষ্টেম কৰিছিলে আপুনি বঢ়িয়া ঠিকে আছে বাৰু ঠিকে আছে। আপুনি সেনেকৈ লিখলিতো আৰু ষ্টেম কৰিব আমাৰ ঘৰৰ কিন্তু গোটাইকেইটাই খেল গৈছে গোটাইছে মই জিকিলে এটা ৰিজাল্ট এই যে ষ্টেম ষ্টেম কৰিছোঁ, কৰিছে ষ্টেম কৰিছোঁ। ঠিকে আছে বাৰু ষ্টেম্প কৰিছোঁ। আপুনি এনে ৰিজাল্ট কেনেকুৱা হ'ব বুলি ভাবিছে ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন ষ্টেম মই এনে ষ্টেমৰ একদম এক নম্বৰতে থাকিব বুলি ভাবি আছো ভাবি আছে? সেইকাৰণে একদম ভয়টো লাগি নাথাকে, আছে। হয়তো লাগি আছে নাথাকে। হয় আপুনি আপোনালোকে শুনিছে ৰাইজ বোলে ষ্টেণ্ড কৰোঁ বুলি ভাবি আছে কিন্তু ভয়টো লাগি কাৰণ আছে আহি আছে ষ্টেমটো আহি আছে বুজিব পাৰে সেইটো বুজিব নাজানো। পাৰে কিন্তু একদম ভয় লাগি আছে। বেলেগ কথা এইটো আপুনি কওক কৈ থাকক আপুনি মই এনে বহুত পঢ়িছিলো হয়। একদম মানে বহুততকৈ বহুত বহুততকৈ মানুহজনৰ বহুততকৈ বহুত বহুততকৈ বহুত বহুততকৈ বহুত বহুততকৈ বহুত অ তাৰ পৰা মায়ে কৈ বাবু ঘুমো বলো না মই লাগিলে মোবাইল চাম তথাপি তুমি ঘুমাও নুঘুমাও নুঘুমাও ঘুমেলি মই মোৰ ৰাতি ৰাতি আহি যাব মোবাইল চাইছিলোঁ। বাদ দিয়ক অ। খুঁটিয়ালি আহি যাব আহি যাব বঢ়িয়া পাৰে। কথা সেইটো ভাল risk ল'ব নোৱাৰি। ৰিক্স ল'ব নোৱাৰি আহি যাব পাৰে। আজিকালি কাৰণ ৰিক্সে নাই অ। যাৰ এনেকুৱা ৰিক্স নাই বস্তু- তাৰে লাইচেঞ্চ নাই অ। কৈ থাকক এনেকুৱাকে পঢ়িছো মানে এনেকৈ বসছি লিখিব পৰা নাই ষ্টেল কৰিব পাৰো কিন্তু লিখিব পৰা নাই বাপা নাখান্দিবি তই বহু কষ্ট কৰিছে মই জানো তেতিয়া নাখান্দিবি বাপা নাখান্দিবি কালি ৰিজাল্ট দিব তই কি কথা কওঁ আমিও এনেকৈ এইগিলা হাই ছেকেণ্ডেৰী পাছ কৰি আহিছোঁ বাপা তই টেনশ্যন ল'ব নালাগে পিনটো শুনকি যাব ইমান টেনশ্যন ল'ব নালাগে তই আমিও বাপা নাখান্দিবি এইগিলা চেক আহি আহিছে আকৌ বাপা স্কুটি মাৰছি কৰো খুব মাৰছি ফেল কৰিম বুলি কৈছিলি হয় দৰ্শক আপোনালোকে শুনি আছে আৰু আমি কৈ থাকিম এইখিনিতে লৈছোঁ আমি চাদামান চমু বিৰতি ধন্যবাদ কিমান মাৰবা লাগা ও মানে কি লৈছি এইটো পেৰি 140 টকা আমাৰ কচুৰ পাতে ভাল কচুৰ পাত লোক কৰোণাৰ পৰা ফালি থাকে এই তো আমো ধৰি কৰি গেছি গেছি দেই দৰ্শক স্বাগতম জনাইছোঁ আজি আমি ভক্তি লাইফলৈ আজি আমাৰ মাজত দুই ব্যক্তি উপস্থিত আছে হয় আমি পোনপ্ৰথমে গৈছোঁ 1997 পাছ কৰা হাবিত নে কি হবিত কি নাম আছিলে আপোনাৰ হাবিব হয় বাৰু যিয়ে নহওক নাম XYZ হয় নে নহয় হয়। আপুনি বাৰু এইগিলা চুলি তুলি পেলাই দিয়ক দলমাই দিয়ক এইবোৰ কাম নাই হয় আপোনাৰ হ'ব পাৰে এইটো বেলেগ কথা অ। আপুনি এনেই কি আছিল 1997 যে আপুনি মেট্ৰিক পাছ কৰিছিল আপোনাৰ কাৰণে কি অফাৰ আহিছিল চাকৰি আপুনি ফাৰ্ষ্ট ডিভিজন পাইছিল চাকৰি কি চাকৰি ভাল চাকৰি আহিছি কোনে দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয় কোন আছিল তেতিয়া এতিয়া আমাৰ গগৈদা আছিল গগৈদা গগৈদা। হ'ব মোৰ ষ্টুডিঅ'টো অ। আমাৰ গগৈদাই কি আপোনাক চাকৰি দিছিল বাৰু চাকৰি বহুতকেইটা অফাৰ আছিল তাৰে মাজত মই বাছি লৈছোঁ কোনটো দ্বিতীয় বাছি? বাছিছোঁ প্ৰথম কৈ দ্বিতীয় গৈছোঁ চাকৰি আহিছিল নেকি বহুত বহু আহিছিল অ কোনবে নৰি আটা ফাৰ্ষ্ট আছিল ডিভিজন পাইছিল নে আটা আছিল তাৰমানে অ ফাৰ্ষ্টজন আছিল ষ্টেণ্ড আটা আছিল মানে মোৰ ভুল হৈ গৈছে অ ৰাস্তা যে লাইটৰ তাৰবিলাক থাকে তাৰ এতিয়া তাৰমানে বৰষুণ দিলি বৰষুণ দিলে চৰাই তৰে হাগে নাই ওচৰতৰে হাগে আৰু কিবা কানি পৰে পৰে তাতে চিটু বডিত আপুনি পাইছিলে পাছটো তাৰপিছত এখন জিকা কাপোৰেদি পুৰা মুচ পাই ও ঠিকে আছে মই ভাবিলোঁ ঠিকে আছে, চাকৰিটো ভাল, ভাল। চাকৰিটো শুনো মই ভাবিলোঁ পইচাও কিন্তু বহুত বহুত দেই। দিছিল। মই ভাবিলোঁ চাকৰিটো সেইটো চাকৰি মোৰ কাৰণে আৰু কষ্ট হ'ব। কষ্ট হ'ব পাৰে এই যাই থাকিব লাগিব তাত যাই থাকিব লাগিব, যাই থাকিব সকলোৱে লাগিব। ভাল লাগিব। হয় কথাটো পানী ঠিকে ভিজোৱা কৈছে। মাৰা। পানী ভিজোৱা পানী বহু কষ্ট দিগদাৰ, আছে। দিগদাৰ। এই বেলেগ কথা দিগদাৰ আৰু এটা অফাৰ পাইছোঁ কি অফাৰ পাইছে এইটো কওকচোন অফাৰটো সেইটো হৈছে আমাৰ ৰেল ৰেল আমাৰ এই ৰেল জক, ৰেল। জক জক জক, জক, জক জক, জক 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 জক, হ'ব গাড়ী চাই। জক ৰেল গাড়ী আহিছোঁ হ'ব গান চান লাগে মোৰ ষ্টুডিঅ'টো খাইছে তুমি নাচিবা কালি দিব তাতে চকা থাকে জানো চকা থাকে আৰে ইমান ডাঙৰ চকা বাপৰে চাৰকুনে চকা চাৰকুনীয়া চাৰকুনে এনেকুৱা চাৰকুনে এনেকুৱা সারকুনে তো চাৰকুনীয়া নেকি সারকুনে অ তাতে এটা ত্রিভুজ জানো সারকুনে ঠিক ন আছে শুনো ট্ৰেইনৰ চকা চাৰকুনীয়া এনেকুৱা না না হেতু নহয় এটুক আমি সারকুনে এইটো আমি চাৰকুনে এই জানে এটো গোলকীয় দেখ 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 মোৰ কওকচোন নিচিনা আছে তাতে মুখে কৈছি পাম মাৰবা মাতছিল ৰেল ষ্টক পাম পাইছে অ। ভালে হৈছে চাকৰি ঠিকে আছে, বঢ়িয়া আছে না কৈছো কৰি আছে কিয় কৰি আছো? জব কিবা দৰমহা আহিব না আপোনাৰ দৰমহা হিচাপ কৰিব নোৱাৰি হয় দৰ্শক আপোনালোকে দেখিবলৈ পাইছে 99 হ'ব 1997ত আমাৰ HS এক্সামত পাছ কৰি হ'ব মই কৈ আছোঁ কিবা এটা হ'ব HS হ'ব HS হ'ব HS এক্সামত পাছ কৰি প্ৰথম আহিছিল লাইটত তাৰ মোচা তাৰমানে শালিকাই হাগে ন শালিকা হ'ব শালিকা। ইমান ক'ব নালাগে মই কৈ আছোঁ সেইটো চাকৰি নকৰিলে আমাৰ দাদাই নকৰিলে বহুত কষ্ট আছে না যাই থাকিব লাগিব ঠিকে আছে বাৰু মাষ্টাৰ মই ইয়াত মাৰি গৈছোঁ তাৰপিছত আহিছিল আপোনাৰ ট্ৰেইনত পাণ দিয়া চাৰিকোণীয়া চকাত পাণ দিয়া
সিটো দাদাই কৰি আছে চেলাৰী মিনিমাম 30,000 নহয় কিমান কুচি 25 টকা কুচি 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 অঁ মোৰো আছে কুচি এখন কুচি হেই কুচি 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 অ'ডিৰ কথা কৈছে কুচি কুচি স্টুডিও কৰে তোৰে দে তেনেহ'লে বলছে স্যাৰ আপোনাৰ তাকে কৈছোঁ হয়। আপুনি এনেই পাছ কৰি পেলাই কি এক্সাম মোক মাছি চকা পাম দিবে চকা পাম দিবে মাছি যাব চাকৰি চাকৰি কৰা নাই তোৰ ষ্টুডিও যেনতে চাংতে থাক মই যেন সুধবে দি আপুনি এনে পাছ কৰি পেলাই কি কৰিম বুলি ভাবিছে বাৰু মই মানে গৰু যেতিয়া মুতিব সেইখিনি চেকিখিনি কিন্তু পানী হিচাপে বেচিব মই ভাবি আছোঁ তাৰমানে গৰু মুতিলে সেইখিনি লৈ কিনে চেকনিৰে চেকি কিনে অ। যিটো পানী ৰ'ব গুৱাহাটীত সেইখিনি পানী হিচাপত মই পশ্চিম সেইটো কাম কৰিছোঁ কৈছে নেকি পশ্চিম আগতে মই কওঁতো অলপ বেলেগ টাইপত কৰিম বুলি ভাবিছোঁ সেইটো মই আমাৰ ৰামদেৱৰ লগত কৰিছিলোঁ অ' ৰামদেৱ কি হে বাপ ৰামদেৱ কৰি থাকে। খিলাৰি ভাল লাগছে নে তই ক'ত জন্ম পাইছিলি এনে ঠিক মই তই মানে- কোনে কৈছোঁ তল এই হেৰি তাক সুধি তাক মই আগতে কৰিছোঁ এইবিলাক কাম তই ক'ত জন্ম পাইছিলি মই সেই নকটা পইচা নগতা পইচা তই মই ইয়াতে এই ৰামদিয়া ৰামদিয়া ৰামদিয়া। হাজোৰাম দিয়া এই হাজো কটিমে পাম দিয়া অচলটো হয় কথাটো। কটিয়াটো দূৰে গাঁও ৰামদিয়া কটিতে পাব দূৰে গাঁও ইমান ক'ব নালাগে আমাক হ'ব নেকি হ'ব বাৰু এনে টেনশ্যন লাগি আছে কালিতো আপোনালোকৰ ৰিজাল্ট দিবই সেইকাৰণে শুভেচ্ছা জনালোঁ আপুনি যাতে টানিমুনি হ'লেও ফেইল কৰে এতিয়া আকৌ পাছ কৰে টানিমুনি হ'লেও পাছ কৰে পাছ কৰিব ফেইলো আমাৰ ফেইল কৰিলে কথা নাই এতিয়া লাইফত আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু আপুনিও যাতে ঠিকে থাকে ঠিকে ট্ৰেইনত পাম মাৰি থাকে মাৰি থাকিম হ'ব মাৰি থাকিম শেষ কৰোঁ মই মাৰি থাকিম নে আপুনি শেষ কৰিব নাই। যাব ভাইটি মই শেষ কৰি লওঁ অ। কৰি লওঁ কৰিলোঁ হয় দৰ্শক এইখিনিতে আজি আমাৰ কৰিলোঁ শেষ কৰিলোঁ কৰবা দি শেষ কৰিলোঁ কৰবা দি লাগে বাপা। তাকেইতো শেষ কৰিলোঁ এনেই 2020 টো বেয়া শেষ কৰিলোঁ শেষ কৰিলোঁ হয় দৰ্শক, ইমানতে- শেষ কৰিলোঁ মোৰো জানে চুপ আহ চুপ আহ অ' ন কালি ষ্টেণ্ড কৰিলে ফটো উঠা মানুহ আকৌ পৰা যিটো তুলিলোঁ আহ হ'ব দি বাপা হ'ব মোৰ এনেই বাপা স্পেচ ফুটি আছে হয় দৰ্শক ইমানতে আজি আমাৰ ফকতীয়া লাইভ সমাপ্ত কৰিলোঁ ধন্যবাদ হয় কেমেৰাটো বন্ধ কৰা 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 বন্ধ কৰা আজি ভিডিঅ'টো ইমানটো সমাপ্ত কৰোঁ আৰু কিবা কৈ আৰু আজিৰ দিনটো আমি দুটা ভিডিঅ' বনালোঁ নেক্সট ভিডিঅ' আছে এটা ভূতৰ ভিডিঅ' আৰু যিহেতু কালি চেচৰ এই দেখা নাই মেকআপ হৈ আছে নহয় দিয়ক মই অঁ ভূত নহয় কিন্তু ভূতৰ ভিডিঅ' আহি আছে আৰু এই ভাৰ্গৱ আৰু এতিয়া আমিতো মানে অলপ কম কমকৈ ভিডিঅ'বিলাক দিছোঁ কাৰণ বেছিকৈ দিলে বেয়া হয় মানুহ বেয়া বেয়া পায় আৰু লকডাউনৰ কাৰণে ইমান এটা ভালকৈ দিব নোৱাৰোঁ Lockdown, আৰু যিবিলাক video ভিডিঅ' lockdown। ভাল কণ্টেক্ট চাই দিওঁ কাৰণ 2 সপ্তাহৰ মূৰত 2টা আহিব হয় না এসপ্তাহত এটা আহি যাব পাৰে চ' যোনকেইটা ভিডিঅ' আহে ভাল পাব সেইকেইটা ছাবস্ক্ৰাইবটো কৰি ল'ব এতিয়ালৈ বাই বাই বাৰু